প্ৰথম আমি জিপি সিং ছাৰৰ যিহেতু টুইটটো আপোনালোক দেখাই দিওঁ যিটো অলৰেডি সকলোৱে পঢ়িছে চ' এইটো আৰু মই পঢ়ি দিয়া কোনো কথা নাই চ' 20 ফেব্ৰুৱাৰী 2022 চনত যিটো সেৱাই যিটো এক্সাম কণ্ডাক্ট কৰিলে চ' সেইটো বহুত স্মুথলি বা বহুত ভালকৈ হ'ল সেইটো কথাই তেওঁ কৈছে আৰু তেওঁ লুক ফৰৱাৰ্ড টু আৰ্লি জইনিং অফ কেণ্ডিডেট হু গেট ফাইনেলি চিলেক্টেড আৰু যিসকলৰ ফিজিকেল ভাল হৈছে বা এক্সট্ৰা মাৰ্কছ আছে প্লাছ তেওঁলোকে যদি ৰিটেন এক্সামো ভাল কৰিছে চ' তেওঁলোকে চিলেক্ট হ'ব চ' সেইটো কথাই কৈছে জাষ্ট কিন্তু ইয়াত বহুতেই এইটো কৈছে যে 26ত ৰিজাল্ট দিব নি বহুতে মোক সুধিছে যে 26তে ৰিজাল্ট দিব নি চ' মই এইটো কথাত কওঁ যে চ' আপোনালোকে যদি চাই আমাৰ যিখিনি ফিজিকেল হৈছিলে ফিজিকেল এক্সাম প্ৰথমে ABUB হ'ল তাৰপিছত APRO-FIRE বা গাৰ্ডছমেনৰ হ'ল চ' সেইখিনি যদি অল আছাম যদি আমি চাবলৈ যাওঁ সকলোৰে যিখিনি ফিজিকেল এক্সাম মে বি ডিচেম্বৰ 20-22 তেনেকুৱা মানত প্ৰায় শেষ হৈ গৈছে ডিচেম্বৰ 22 ধৰি লওক ডিচেম্বৰ 20 ধৰিলোঁ মই এপ্ৰক্সিমেট মেক্সিমাম ডিষ্ট্ৰিক্টত ডিচেম্বৰ 20 মানত শেষ হৈ গৈছে আৰু ডিচেম্বৰ 20 মানত শেষ হৈ যোৱাৰ পিছত কিমান দিনৰ পাছত মেৰিট লিষ্ট মাৰিছে প্ৰায় এমাহৰ ভিতৰত অৰ্থাৎ জানুৱাৰী 20 তাৰিখে আমাৰ মেৰিট লিষ্ট মাৰিছে ৰিটেনৰ কাৰণে সেইদৰে যদি আপুনি চাই ইয়াতো সেই এপ্ৰক্সিমেট যদি চাই মিনিমামটো 1 month লাগি যাব পাৰে চ' আপুনি মাৰ্চ মানত হয়তো অহা চান্স আছে যিহেতু কৈছে যে মে 10 তাৰিখৰ আগত তেওঁলোকে জইনিং কৰাম বুলি কৈছে চ' তাৰ আগত হয়তো অভিয়াছলি মাৰ্চ মানতহে আহিব লাগে যিহেতু ৰিটেনটো যদি আপুনি বহিখিনি যিহেতু OMR চিট বাৰু আজিকালি মেচিনতেই চাই আগৰ পৰা মেচিনতে চাই চ' মেচিনত চালেও মানে কি হয় মেচিনত চাওঁতে পটককৈ চাব পাৰিব কিন্তু তাৰ যিখিনি মাৰ্কছখিনি একচুৱেলি কাষ্ট ৱাইজ বা আপোনাৰ মিলিটাৰী এৰিয়া ৱাইজ বা OBC MOBC চ' তেনেকৈ একচুৱেলি চাব লাগিব আনৰিজাৰ্ভ OBC চ' কাট অফ কিমান যাব সেইখিনি একচুৱেলি এৰেঞ্জ কৰোঁতে অকণমান টাইম লাগে বাকী ৰিজাল্ট চাওঁতে ধৰি লওক আপুনি কম্পিউটাৰত চাওঁতে বহিখিনি চাওঁতে OMR চিট চাওঁতে হয়তো বেছি টাইম নালাগে খালি এৰেঞ্জ কৰিব লগা হয় এইখন ডিষ্ট্ৰিক্টত আমুক ডিষ্ট্ৰিক্টত ইমান চ' সেই বস্তুটো চাব লগা হয় সেইকাৰণে হয়তো টাইম লাগিব পাৰে চ' আপুনি ধৰি লওক মাৰ্চৰ 20 তাৰিখৰ ভিতৰত 20 তাৰিখমানৰ ভিতৰত এমাহ মই টাইমটো দিছোঁ এমাহৰ ভিতৰত হয়তো আহিব পাৰে চ' আগপাছ হ'ব পাৰে মই প্ৰপাৰটো মই অভিয়াছলি ক'ব নোৱাৰোঁ যিহেতু মই SLBAB অফিচৰ মানুহ নহয় চ' মই আপোনালোকে জাষ্ট এক্সপেক্টেড এটা কৈছোঁ আৰু 26ত মাৰ্কছ কিমান পাইছে সেইটো চাব পাৰে বুলি কৈছে যেতিয়া হয়তো চাবও পাৰিব পাৰে কিন্তু সেই বিষয়ত মই এতিয়া কনফাৰ্ম নহয় চ' মই জাষ্ট সেইটোকে কৈলোঁ যে বহুতেই সুধি আছিলে এনেই আপুনি ধৰি লওক এটা আইডিয়া কৰক যে এমাহৰ ভিতৰত আহিব লাগে ধৰি লওক মাৰ্চৰ 20 তাৰিখ বা 20 তাৰিখৰ ওপৰত আহিব হয়তো লাগে কিন্তু তাৰ আগতীয়াকৈ আহিব পাৰে সেইটো মই গম নাপাওঁ কিন্তু এতিয়া মেইন কথা হ'ল মই বহুতখিনি পুল কৰিছিলোঁ যে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত পুল কৰক যাতে আপোনালোকে নিজৰ এটা আইডিয়া পাব চ' মই তাৰ ওপৰতে আপোনালোকক এতিয়া ভিডিঅ'টো বনাই দেখাবলৈ চেষ্টা কৰিম যিহেতু মই বহুতখিনি পুল কৰিছোঁ যদি আপুনি এতিয়া ভিডিঅ'টো চাইছে তেন্তে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত গৈ পুল কৰক তেতিয়া মই আইডিয়া কৰিব পাৰিম তাৰ পৰা কিমান কাট অফ হয়তো যাব পাৰে মই আপোনালোকক তাৰ বিষয়ে দেখাই দিম চ' ইয়াত যদি আপোনালোকে চাই মই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ কাৰণেই দিছিলোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টতে যিহেতু 474টা ভোট আহিছে চ' ইয়াত আপোনালোকে যদি চাই কৰিমগঞ্জ ডিষ্ট্ৰিক্টত টোটেল পোষ্ট কিমান আছে মই আপোনালোকক ইয়াত দেখাই দিছোঁ যে 137টা AB কাৰণে আছিলে UB কাৰণে 77টা আছিলে 214টা আছিলে ইয়াত 30% আপুনি ধৰি লওক ওমেনৰ কাৰণে থাকে চ' 30% ওমেন হয় চ' সেইটো বাৰু ধৰি লওক চ' আপুনি যদি চাই ইয়াত মেক্সিমাম 30-40ৰ ভিতৰতে 55%এ টিক কৰিছে যিহেতু ইয়াত সকলো সোমাই আছে বাৰু AB UB APRO-FIRE চ' আপুনি মেক্সিমামে ধৰি লওক যদি আপুনি চাই 30ৰ পৰা 40ৰ ভিতৰত পাম বুলিয়ে ধৰি থৈছে চ' তাৰ পৰা আপুনি এটা আইডিয়া কৰিব পাৰিব যে তাত হয়তো সিমানমানৰ ভিতৰতে 30 to 40 চ' যিহেতু এভাৰেজটো হয় সেইটোৱে কাট অফ হয় ওপৰত বহুতে পাব পাৰে বা তলত বহুতে পাব পাৰে ওপৰত যদি কম পায় তেতিয়া কাট অফটো ওপৰলৈ যাব যদি ওপৰত বেছি পায় তেন্তে কাট অফটো বেছি যাব চ' যদি কম পায় চ' কম যাব চ' ইয়াত হয়তো আপুনি 474টা ভোটত আপুনি এটা আইডিয়া এটা কৰিব নোৱাৰিব পাৰে চ' সেইকাৰণে মই নেক্সট আপোনালোকক চিৰাং ডিষ্ট্ৰিক্টৰ কাৰণে দিলোঁ চিৰাং ডিষ্ট্ৰিক্টত 517টা ভোট কৰিছে চ' চিৰাং ডিষ্ট্ৰিক্টত যদি আমি চাবলৈ যাওঁ চিৰাং ডিষ্ট্ৰিক্টত AB কাৰণে 54টা আছিলে UB কাৰণে 30টা চ' টোটেল 84টা আছিলে চ' টোটেল যদি তাত 84টা থাকে চ' এই টোটেল 84ত আপুনি ধৰি লওক 84 ইনটু যদি 5 কৰি দিয়ে চ' আপোনাৰ কিমান হ'ব 8-5 গুণ 40 হয় প্লাছ 4-5 গুণ 20 চ' 420টা চ' 420টা আছে চ' ইয়াত টোটেল ভোট কিমান পাইছোঁ আমি 517 হয়তো বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও কৰিব পাৰে কিন্তু ইয়াত মিনিমাম 500টা ভোট বা 400টা ভোট এটলিষ্ট চিৰাং ডিষ্ট্ৰিক্টৰে কৰিছে চ' এইটো হিচাপত যদি আমি চাওঁ এই 30 to 40% 52% অৰ্থাৎ প্ৰায় আধাতকৈ বেছিয়ে সিমান মাৰ্কছৰ ভিতৰত পাব ইয়াত ABUB বা APRO সোমাই থাকিব পাৰে চ' আপুনি যদি চাই ইয়াত
30 to 35 বুলি ক'লে আমি ইয়াত ধৰি লওক 35 ধৰিলোঁ এপ্ৰক্সিমেট। চ' ফিজিকেল ৰিটাৰ্ণত আপুনি 35 এপ্ৰক্সিমেট পাব। চ' বাকী আপোনালোকে ধৰি লওক ফিজিকেল কিমান পাই আছে সেইটো আপুনি নিজেই গম পায়, আৰু নিজৰ ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ কিমান গৈছিলে সেইটো গম পায়। চ' আপুনি তাৰ পৰা আইডিয়া কৰি চাওক যে ইয়াত ইমানটো এটলিষ্ট যাব পাৰে কাট অফ। চ' সেইটো আইডিয়া কৰিব পাৰে। চ' এতিয়া আমি নেক্সট যদি চাওঁ, আমি কাছাৰ ডিষ্ট্ৰিক্টৰ কাৰণে কৰিছিলোঁ, আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ পুলত চ' মেক্সিমামে 30 to 40 ভিতৰতে টিক কৰিছে 465জন কেণ্ডিডেটৰ ভিতৰত। অৱশ্যে তাত কাছাৰ ডিষ্ট্ৰিক্টত ভেকেঞ্চি আছিলে বাৰু 300 ABUB মিলাই 300ৰ ওচৰা-ওচৰি আছিলে, কিন্তু ওমেনৰ কাৰণেতো বেলেগ হয়। চ' আপুনি এপ্ৰক্সিমেট 30 to 40 ৰিটেনত মাৰ্কছ সেইটোৰ ভিতৰতে আপুনি আহিব বুলি ধৰি লওক। এপ্ৰক্সিমেট যদি তাৰ ওপৰত পাইছে আপুনি বাৰু ভালেই। চ' 30 to 40 আপুনি মেক্সিমাম হয়তো আধা সংখ্যক বেছিভাগৰে আহিব পাৰে। চ' নেক্সট যদি আমি চাওঁ তেজপুৰৰ কাৰণে দিবলৈ কৈছিলে, চ' মই তেজপুৰৰ কাৰণে দিছোঁ। তেজপুৰতো সেই আপুনি 30 to 40 মেক্সিমামে টিক কৰিছে 426ৰ ভিতৰত। নেক্সট যদি চাবলৈ যাওঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টতো সেই 30 to 40 ভিতৰতে মেক্সিমাম আছে। তাৰপিছত নেক্সট যদি চাই আপুনি হোজাই ডিষ্ট্ৰিক্টৰ কাৰণে দিছিলোঁ, হোজাইটো আপুনি সেই 30 to 40 ভিতৰতে। অৰ্থাৎ আপুনি যদি চাবলৈ যায় যিহেতু এক্সাম প্ৰায়ভাগৰে ভাল হৈছে, চ' 30 to 40 ভিতৰতে প্ৰায়ভাগ ডিষ্ট্ৰিক্টতে যিটো ৰিটেনত 30 to 40 পোৱা কেণ্ডিডেটে হয়তো বেছি হ'ব ধুবুৰীত। চ' হয় কিছুমানে 50+ পাব পাৰে। চ' বাকী আমি যদি এইখিনি চাওঁ, চৰি মই ফায়াৰ ইমাৰ্জেঞ্চিটো বাৰু বাদ দিছোঁ। চ' ABUBকে মই দেখাইছোঁ। ইউবিত যদি চাই আপুনি ইউবিত চাওক 32 আনৰিজাৰ্ভ প্ৰায়ভাগতে 32, 31, 32, 25 একচুৱেলি ডিমা হাছাওত গৈছে। চ' ডিমা হাছাওত যদি আপুনি চাবলৈ যায় এফালে যদি 25 হয়, এইফালে 25 প্লাছ ইফালে ধৰিলোঁ আমি 35 গ'ল। চ' 25, 35 কিমান হ'ব আপোনালোকে গম পাইছে। চ' ইয়াত যিহেতু আপুনি ইয়াত 60, চ' আপুনি ধৰি লওক এক্সট্ৰা মাৰ্কছক বাদ দি 60 মান হয়তো কাট অফ যাব লাগে। চ' এক্সট্ৰা মাৰ্কছ বাকী আপোনাৰ যিমান আছে সেইটো এড কৰি চাব, সেইটো ৱাইজ এক্সট্ৰা যাব পাৰে। যিহেতু এক্সট্ৰা মাৰ্কছটো হয়তো আপুনি নিজেহে গম পায়। চ' এক্সট্ৰা মাৰ্কছটো কিমান পাইছে সেইটো গম কোনেও নাপায়। বাকী যদি চাওঁ বাকীবিলাক আপুনি হোজাই ডিষ্ট্ৰিক্টত 28 হওক, বাকী ইয়াত চাবলৈ গ'লে ইউবিত পৰাপক্ষত কি হয় আপোনাৰ ফিজিকেলটো ৰিটাৰ্ণটো আপুনি ধৰি লওক 30 আহিব পাৰে, 30 to 35, 40। চ' সিমানৰ ভিতৰতে আহে যদি। চ' এভাৰেজটো চ' আপুনি ধৰি লওক 60 to 70। চ' সিমান মানৰ ভিতৰতে হয়তো থাকিব লাগে বা তাতকৈ অকণমান বেছি হ'ব পাৰে। নেক্সট যদি চাওঁ আমি ইউবি ক্ষেত্ৰত কিছুমান ডিষ্ট্ৰিক্টত কমিব, যিহেতু আমি ডিমা হাছাওতে যদি চাওঁ ডিমা হাছাওত 20 আছে। চ' আনৰিজাৰ্ভত যদি 20 থাকে তো অবভিয়াছলি তাৰ তলৰখিনি আৰু তললৈ গুচি আহে। তাৰপাছত সেইদৰে যদি আমি চাওঁ তাৰপাছত কৰিমগঞ্জত সেইদৰে 25 আছে। তাৰপৰা হোজাইত 24 আছে। চ' এইকেইখন ডিষ্ট্ৰিক্টত অলপ কাট অফটো কমিব। বাকীখিনি ডিষ্ট্ৰিক্টত ধৰি লওক যিখিনিত বেছি আছে, এতিয়া শিৱসাগৰতে হয় 31.39। চ' আনৰিজাৰ্ভতে যদি ইমান হয়, চ' তাত যদি আৰু 40 পাইছে, চ' অভিয়াছলি তেতিয়া 70টো গুচি যাবই। চ' 30 + 40, বাকী এক্সট্ৰাটো অলৰেডি থাকিলে, মই এক্সট্ৰাটোৰ কথা কোৱাই নাই। চ' এক্সট্ৰা নকৰিলেও চ' আপুনি সিমানটা আইডিয়া কৰিব পাৰে AB কাট অফৰ কাৰণে। চ' এইখিনিয়ে আছিলে। বাকী কোনকেইখন ডিষ্ট্ৰিক্টত যাব পাৰে মই অলৰেডি আপোনালোকক ক'লোঁ। এতিয়া যিহেতু মই আপোনাৰ যিটো এক্সট্ৰা মাৰ্কছটো গম নাপাওঁ, সেইকাৰণে মই এতিয়া 90ৰ ভিতৰতহে মই যিহেতু নাম্বাৰটো দিব পাৰিছোঁ। চ' এক্সট্ৰাটো গম পোৱা হ'লে হয়তো 100ৰ ভিতৰত দিব পাৰিলে। চ' এক্সট্ৰাটো আপোনালোকে নিজে এড কৰি ল'ব। চ' আপোনালোকে এটাই ভাবক যিটো এভাৰেজ মাৰ্কছটো ধৰি লওক 30 to 40 ভিতৰতে ABUBৰ কাৰণে প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে সিমানটোৱে কেণ্ডিডেটে পাব। বাকী আপুনি তাৰ লগত যিটো ফিজিকেলৰ যিটো মাৰ্কছটো আছে সেইটো প্লাছ কৰি চাওক। বাকী এক্সট্ৰাটোৰ কাৰণে অলপ আগপাছ হৈ যাব পাৰে, যিহেতু এপ্ৰপ্ৰিয়েটটো ক'ব নোৱাৰিম। চ' ইমানটোৱে আইডিয়া কৰিব পাৰে। চ' এইখিনিয়ে আছিলে। আৰু যদি আপোনালোকে এতিয়াও যদি জানিব বিচাৰে নিজৰ ডিষ্ট্ৰিক্টত ধৰি লওক কিমান মান যাব পাৰে, চ' সেইটোৰ ওপৰত ভোট কৰি থাকক। যিহেতু যদি কৈছে যে 26 তাৰিখে যদি মাৰ্কছবিলাক চাব পৰা হয় কিমান পাইছে, চ' তেতিয়া হয়তো এটা আইডিয়া কৰিব পৰা হ'ব যে কিমান কাট অফ যাব। ধৰি লওক যদি আপুনি 40 পায়, চ' এক্সট্ৰা যদি 35 পাই থৈছে, চ' অভিয়াছলি তেতিয়া আপোনাৰ কিমান হ'ব 75 হ'ব। চ' সেইখন ডিষ্ট্ৰিক্টত 70 to 80 ভিতৰত যাব লাগে নে নালাগে। চ' অভাৰঅল যদি আমি ক'বলৈ যাওঁ অল আছামত চ' আপুনি এইটোৱে ভাবি লওক যে প্ৰত্যেক যদি চাবলৈ যায় 60 to 80 ভিতৰতে হয়তো কাট অফ যাব পাৰে AB ক্ষেত্ৰত। চ' 80ও বহুত মাৰ্কছ হয় বাৰু। চ' 80+ হয়তো AB ক্ষেত্ৰত গোটেইগাল ডিষ্ট্ৰিক্টতে নাযায়, হয়তো কোনোবা এখন দুখনত যাব পাৰে, কিন্তু সকলো ডিষ্ট্ৰিক্টতে কেতিয়াও নাযায়। চ' 60ৰ পৰা আপোনাৰ 80 ভিতৰত যদি মাৰ্কছ আছে, আপুনি এটা আইডিয়া কৰিব পাৰে যে
আহি যাব, যিবোৰ ডিষ্ট্ৰিক্টত ভেকেঞ্চি বেছি আছে প্লাছ তেওঁলোকৰ ফিজিকেলটো কম আছে সেইবিলাকত আহি যাব পাৰে। চ' এইটোৱে আছিলে ভিডিঅ'টো। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।